ভিডিঅ'ৰ সৈতে আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ দুজনকৈ দাদাই বিয়াৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ বিয়াৰ সেই মুহূৰ্তসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ। এয়া হৈছে সন্মনিত দাৰ বিয়াৰ কিছু মুহূৰ্ত। এয়া জোৰোণ দিবলৈ সাজু হৈছে আৰু দেখিবলৈ পাইছে এয়া সকলো জোৰোণ দিবলৈ আগবাঢ়িছে। কানি কানি ওলাইছে। আপুনি এনেকে নাই নাই পাব 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 কিবা লৈ আহিব আমালে লৈ আহিব। প্ৰথম পৰ্ব আমাৰ ইয়াত জলপান চলিব এতিয়া। এয়া হৈছে সন্মানীদাৰ খুৰীয়েক আৰু খুৰীয়েকে আমাক জলপান খাবলৈ দিছে। এয়া দৰাই খুৰীয়েকে আমাক জলপান দিছে আৰু এইফালে আমি বিয়া ঘৰ জোৰোণ ওলাই যোৱাৰ পিছত যিখিনি মানুহ আছিলে আৰু সেইখিনি মানুহে আমি জলপান খাইছোঁ। এয়া আমাৰ ভৰালি আৰু আছে এইফালে আমাৰ সন্মানীদাৰ দৰা সন্মানীদাৰ ভনীয়েক কাকুবা। এয়া কাকুবা আৰু ছোৱালীজনী আমি একেলগে জলপান খাইছিলোঁ। সেয়াই আৰু আমি চবেই জলপান খাই বৈ আহি বাহিৰত বহিছিলোঁ আৰু বিয়াৰ মণ্ডপটো এবাৰ আপোনালোককো দেখুৱাই দিওঁ। তাকে অকণমান তুলি ৰাখিছোঁ আৰু আপোনালোকেও চাওকচোন। তাৰপিছতে এতিয়া আমি ৰিচিপশ্যনৰ কাৰণে সাজু হৈছোঁ আৰু এয়া আমাৰ সকলো ফটো মাৰিবলৈ সাজু হৈছে, কিন্তু মই কৰিলোঁ কি ফটো নামাৰি ভিডিঅ' কৰিলোঁ। আমাৰ অসমীয়া সমাজত প্ৰচলিত নিয়ম আছে যে বিয়াৰ ৩ দিনৰ দিনাখন খোপাখুপি নামে এটি অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু ইয়াত দৰা কইনা দুয়োকে মুখ লগা ভঙা হয়। গাঁৱৰ বয়োজ্যেষ্ঠসকলে নাম প্ৰসংগ কৰি মুখ লগা ভাঙি দৰা কইনাক আশীৰ্বাদ প্ৰদান কৰে আৰু এই মুখ লগা চাউলেৰে ভঙা হয় আৰু সেই চাউলখিনি মন্ত্ৰপুত্ৰভাৱে বয়োজ্যেষ্ঠসকলে কৰি ৩ গৰাকী মহিলাৰ দ্বাৰা পতাত খুন্দা হয় আৰু যি গুৰি ওলাব সেই গুৰিৰে দৰা আৰু কইনাক ফুট দি এই অনুষ্ঠানটোত যি মুখ লগা ভঙা হয় তাক পালন কৰে আৰু ইয়াতে অকণমান গাঁৱৰ মহিলাসকলে ধেমালি কৰে। দৰা আৰু কইনাৰ পিছফালে কিবা কিবি বস্তু বান্ধি অকণমান ধেমালি কৰে আৰু সেয়া আপোনালোকৰ আগতো দাঙি ধৰিছোঁ, নিশ্চয় আপোনালোকে দেখিব। এয়া প্ৰচলিত বুলিয়ে ক'ব পাৰি। যিহেতু খোপাখুপনি সম্পূৰ্ণ মাংগলিক কাৰ্য কৰাৰ পিছত এয়া আমাৰ খোৱাৰ সময় হৈছে আৰু এয়া আমি খাবলৈ বহিছোঁ। মোৰ লগত আছে আমাৰ বৌ আৰু বা আছে আৰু এইফালে মামীহঁত আছে। আমি একেলগে খাবলৈ বহিছোঁ আৰু এইফালে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলক ৰভাতলত দিয়া হৈছে। সকলো বয়োজ্যেষ্ঠই একেলগে আহাৰ গ্ৰহণ কৰিছে, তাৰ অকণমান মুহূৰ্ত তুলি ৰাখিছোঁ। আজি হৈছে বহাগৰ 18 তাৰিখ আৰু মে'ৰ 2 তাৰিখ। আজি প্ৰাঞ্জলদাৰ বিয়া আৰু প্ৰাঞ্জলদাৰ বিয়াৰ দিনাখন ৰাতিপুৱা মানে জোৰোণৰ দিনাখন আমাৰ ভাগত পৰিছে চাহ বনোৱা আৰু আমি তাকেই কৰিছোঁ আৰু আমি দুজনী কথা মস্কুল। এয়া হৈছে দৰাৰ মূৰত তেল দিয়া পৰ্ব। এই তেল দিয়া পৰ্বৰ পিছতেই দৰাৰ মাক বাপেকে গৈ কইনা ঘৰত জোৰোণ দিবলৈ যায়।
জোৰোণ দিয়া আগমুহূৰ্তত এই পৰ্বটো প্ৰায় কৰা হয়। দৰাক মূৰত তেল দি ৰাইজৰ সেৱা লৈ সাজু হৈছে জোৰোণ দিবলৈ। অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি জোৰোণ নামে এটি অনুষ্ঠান কৰা হয় আৰু এই অনুষ্ঠানতে কইনাৰ বাবে যিখিনি অলংকাৰ কাপোৰ কানি অনা হয় সেইখিনি ৰাইজ আত্মীয় কুটুম সম্পৰ্কীয় লোকৰ সৈতে মাক দেউতাকে গৈ কইনাক সেইখিনি প্ৰদান কৰি থৈ আহে আৰু তাৰ লগত জড়িত বহুতো নিয়ম জড়িত হৈ থাকে আৰু দৰাই সেই বস্তুখিনি হাতেৰে এটা এটাকৈ স্পৰ্শ কৰে আৰু তাৰপিছতেই সমূহ ৰাইজ আৰু তোমাৰ নামটো কি? নামটো কৰি আছোন কি জোৰোণৰ দিনাখন ৰাতি ৰাইজৰ সেৱা লৈ গোপিনীসকলে পানী তুলিবলৈ যাবলৈ আগবাঢ়িছে। সকলো গোপিনী সাজু হৈছে। পানী তুলিবলৈ যাওঁতে আমাৰ মহিলাসকলৰ ইমান ফূৰ্তি, ৰহস্যময় কথা ওলাইছে তেওঁলোকৰ। পানী তুলিবলৈ যাওঁতে মহিলাসকলক ফূৰ্তিৰ মুহূৰ্তবোৰ আপোনালোকে সকলোৱে ধৰিছে। পানী তুলি আমাৰ গোপিনীসকল আহি আছে। দেখিবলৈ পাইছে আপোনালোকে আৰু তেওঁলোক আহি ঘৰৰ সন্মুখ পাইছেহি আৰু সন্মুখ পোৱাৰ পিছতে বিহু। পানী তুলি অহাৰ পিছত দৰাক গা ধুৱাবৰ বাবে মাহ হালধিৰে নোওৱা হৈছে। মাকে দৰাক মাহ হালধিৰে নোৱাই আছে আৰু পাঞ্জল আমাৰ বহি আছে আৰু গোপিনীসকলে বিয়ানাম গাই আছে। এনেদৰেই নোৱা কাৰ্য সম্পূৰ্ণ হয়। তাৰপিছতে দৰাক গা ধুৱাবলৈ লৈ যোৱা হয়।
এইফালে আমি বহি আছোঁ আৰু এয়া আমাৰ পাৰ্টিটো সকলোৱে এনেদৰে বহি বিভিন্ন কথাৰ মহলা মাৰি আছোঁ আমি চুপতি আমাৰ দিয়ক বুনিয়া ভুজিয়া সবাই থাকক বুনিয়া ভুজিয়া মৰক চুব মই নেখাওঁ ভৰালিৰ কাৰণে স্পেচিয়েল আৰু কাকোৰ কাৰণে আমি খাই আছোঁ আৰু যিহেতু খোৱা মেইন হয় সেয়েহে প্ৰথমতে আমি খাই লৈছোঁ তাৰপিছত বাকীখিনি বিয়াৰ দিনাখনৰ ইয়াৰ ৰাতি প্ৰাঞ্জল দাক মানে দৰাক মাকে গা ধুৱাবলৈ লৈ গৈছে লগত গোপিনীসকলো গৈছে গা ধোৱা হোৱাৰ পিছত দাদাসকলে দৰা আৰু ভকত দুয়োজনকে কইনা আনিবলৈ যোৱাৰ বাবে সাজু কৰি তোলে এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু এয়া সজাই পৰাই হোৱাৰ পিছত দৰাক আৰু সখীক দৰাই মাকে ভিতৰলৈ জলপান খাবৰ বাবে লৈ যোৱা হয় আৰু তাৰ পিছতেই জলপান খাই আহি ৰাইজৰ আশীৰ্বাদ লৈ কইনা ঘৰলৈ ৰাওনা হয় এয়া দৰা সখী হৈছে আমাৰ দাদা মানে খুৰাই ল'ৰা ধনদা তাক চবেই খাবলৈ গৈছে কিন্তু সি লাজ কৰিছে মানে মানুহটো হৈছে অকণমান লাজকুৰীয়া টাইপৰ তাৰপিছত খা বুলি ক'লত জোৰ জবস্তিকৈ অকণমান খালে যিহেতু হোমৰ-চোৰ বহাৰ পিছতে খাবলৈ নাপাব যিহেতু উঠিব নোৱাৰে সেয়েহে তাক সকলোৱে জোৰকৈ হ'লেও অকণমান খুৱাইছে কিন্তু দিছে নাই লাষ্টত একদম আদায় কৰি খাব পৰা হ'ল হাঁহি আমি সাজু হৈছোঁ এয়া আমি সকলো দৰাৰ লগত যাবৰ বাবে সাজু হৈছোঁ আৰু যিহেতু কইনা ঘৰ ওচৰতে হয় সেয়েহে দেখিছে নাই কিমান ফূৰ্তি সকলোৰে এনেকৈ আমি সকলোবিলাক গৈ কইনা ঘৰ পাওঁগৈ কইনা ঘৰ দুৱাৰমুখ পোৱাৰ পিছতে দৰাক গাড়ীৰ পৰা নামি আহিবৰ বাবে কইনাই ককায়েক আৰু ভায়েকে আহি ৰাইজক শৰাই আগবঢ়াই আদৰণি জনায়
এয়া হৈছে দৰাই ভায়েকে কইনা খুজিবলৈ যোৱা মুহূৰ্ত। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আৰু কইনা খুজিবলৈ যাওঁতে বিয়া নামে আমাক মানে পেপা কঢ়াই দিলে আৰু কি ক'ম। ঠিকে আছে। দৰা আৰু কইনা আহি দৰা ঘৰত উপস্থিত হোৱাৰ পিছত ইয়াত কইনাৰ মানে দৰাৰ মাকে কইনাক আৰু দৰাক দুইজনকে ভিতৰলৈ লৈ গৈছে। শেষত প্ৰাঞ্জল দা আৰু সুনমণি দা দুয়োজনলৈকে যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাত আজিলৈ ধন্যবাদ।